তো মই আজি কৰিব গৈ আছো এটা প্ৰডাক্টৰ ৰিভিউ এইটো প্ৰডাক্ট হৈছে এইটো প্ৰডাক্ট হৈছে এইটো নোভাৰ NHT1076 আৰু এইটো মই মোৰ তাত আহা হৈ গ'ল 1 মান্থ মই 1 মান্থৰ পৰা ইউজ কৰি আছো এই প্ৰডাক্টটো আজি আপোনালোকৰ আগত আনবক্সিংৰ লগতে ৰিভিউ কৰিম বুলি ভাবিছো কি আছে ভিতৰত আৰু কিমান বেটাৰী বেকআপ দিয়ে প্লাস কেনেকুৱা ট্ৰিম কেনেকুৱা কাট হয় গোটেইখিনি কথা পাতিম আজি তো নোভাৰ NHT1076 ৰ গোটেইখিনি আজি কথা পাতিম কি ভিতৰত পাব আপোনালোকে আৰু কিমান প্ৰাইস লগতে ইয়াত কি ড্ৰবেক আছে আৰু কি সুবিধা আছে গোটেইখিনি কথা পাতিম ভিডিওটো শেষলৈ চাব নাপাহৰিব আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো এতিয়া পেকেটটো খুলো আপোনালোকৰ আগত আনবক্সিং মই অলৰেডি আনবক্সিং কৰিছোৱে কি আছে চাই লওক এইটো ভিতৰত পুষ্টিখন ওলাই দিছো মই আগতে এইটো দৰকাৰ প্ৰয়োজন নাই ওলাই দিলো আৰু গোটেইখিনি ডিটেইলছ এবাৰ চাই লওক আৰু এইটোৱে হৈছে সেই প্ৰডাক্টটো নাম হৈছে নোভাৰ কোম্পানী NHT1076 ৰিচাৰ্জেবল হেয়াৰ ট্ৰিমাৰ এইবিলাক কিবা লিখা আছে আপোনালোকে পঢ়ি চাব ভিডিওটো ৰখাই কিনে তাৰপিছত ইয়াত আছে silver PD only motor of high rotational speed and 8 hours charge for 45 minutes cordless মানে 8 hours charge দিলে 45 minutes আপোনালোকে ইউজ কৰিব পাৰিব আৰু প্ৰাইসটো দেখিছে প্ৰাইসটো লিখা আছে 899 তাৰপিছত কালাৰ আছে ব্ল্যাক এটো হল ট্ৰিমাৰ ফৰ মেন আৰু পিছফালে আছে কেইটামান মানে ডিটেইলছ ইয়াত পাব 3mm ৰ কাটিং লেন্থ কম্বো 6mm ৰ এটা পাব আৰু 9mm ৰ পাব আৰু লগত পাব এটা অইল বটল তাৰপিছত ক্লিনিং ব্ৰাছ এপাত পাব লগত পাব চাৰ্জিং ওয়্যাৰডাল তাৰপিছত এইবিলাক লিখা আছে এইবিলাক থলো বাৰু এতিয়া ভিতৰটো খুলি চাও এতিয়া মেইন বস্তুটো ওলাই এইটো তাৰপিছত এইডাল হৈছে চাৰ্জিং কেবলডাল এডাল থলো কাষত তাৰপিছত এইবিলাক লেংথবিলাক 6mm 9mm তাৰপিছত 3mm এই তিনিটা পাব লেংথ হিচাপে তাৰপিছত সৰু এডাল ক্লিনিং ব্ৰাছ পাব তাৰপিছত সৰু এটা অইলৰ বটল পাব এইটো তাৰপিছত মেইন বস্তুটো হৈছে এইটো চাওক ব্ল্যাক কালাৰ আছে নোভাৰ মই 1 ফান্ড ইউজ কৰিছো এতিয়া আছে নোভাৰ থাকিব এইফালে হৈছে চাৰ্জিং পইণ্ট তাৰপিছত এইখিনি গ্ৰিপ আছে ধৰাৰ কাৰণে সুইচ আৰু এইটো চাৰ্জিং ইণ্ডিকেটৰ মই চাৰ্জ দি দেখাই আছো পিছত যদি আপুনি ট্ৰিমাৰটো চাৰ্জত দিয়ে তাত যে এটা ইণ্ডিকেটৰ আছে এই ইণ্ডিকেটৰটো জ্বলি থাকিব এনেকে ৰঙা হৈ জ্বলি থাকিব তেতিয়া গম পাব যে আপোনালোকৰ ট্ৰিমাৰটো চাৰ্জ হৈ আছে আসলতে মই ট্ৰিমাৰটো লৈছিলো ফ্লিপকাৰ্টৰ পৰা আৰু মই লোৱাৰ টাইমত আছিল প্ৰাইস 759 এনে MRP লিখা আছে 899 বাট মোৰ লৈছিল 755 আৰু মই আজি চেক কৰোতে দেখিলো এতিয়া বহুত কমত পাই আছে এই ট্ৰিমাৰ আৰু সেইটো প্ৰাইস হ'ল 479 ত আপোনালোকে এইটো পাই আছে এতিয়া আসলতে মই এটা কথা ক'ব বিচাৰো যে এই ট্ৰিমাৰটো যেতিয়া মই 759 ত লৈছিলো আসলতে 759 হিচাপে এই প্ৰডাক্টটোৱে মোক কিমানখিনি মানে লাভ মানে 759 ৰ মই হয় বুলি নাভাবো কাৰণ এটো বেটাৰী বেকআপটো কিমান ভাল নহয় ফাষ্ট ড্ৰবেক এটো বেলেগ একো প্ৰবলেম পোৱা নাই বেটাৰী বেকআপটো ইমান ভাল নহয় মই যেটো বিচাৰিছিলো এনে নোভাৰ প্ৰডাক্টবোৰ বেয়া নহয় তো বেটাৰী বেকআপটো 759 হিচাপে
মই ভবামতে পোৱা নাই। বেলেগ ড্ৰবেক ইয়াৰ একো নাই, বাছ এতিয়া কিন্তু দামটো কম হৈ আছে 459। তো আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ফ্লিপকাৰ্টত। তো এইখিনি, বেলেগ ড্ৰবেক একো নাই। মানে অভাৰঅল যদি 5ৰ ভিতৰত ৰেটিং দিব বিচাৰোঁ মই 3.5 দিম এইটো। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তো লাইক কৰিব, লগতে কমেণ্ট এটা কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। সামান্য আপোনালোকৰ মৰমে যাতে মোৰ আগলৈ চেনেলটো আগবঢ়াই নিয়াত সহায় হয়। লাইক কৰি দিব যাতে মই সেই লাইকসমূহ পাই আপোনালোকৰ মৰম পোৱা যেন পাই কেনে আৰু আগলৈ ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰি যাম।